চেনেলটো সাবস্ক্ৰাইব কৰি দিব যেহেতু নতুন আপোনালোকৰ সহায় লাগিব আগবাঢ়ি যোৱাত নমস্কাৰ মই সুৰভি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমি আজি যাব ওলাইছো মা কামাখ্যাৰ মন্দিৰলৈ তেন্তে আহক একেলগে মা কামাখ্যাৰ দৰ্শন কৰি আহো पूरा गोरा I'm ready. এইফালে এইখন নীলাচল পাহাৰখন এটা কোনটো মন্দিৰ ক'ত আছে কেনেকৈ কি গোটেইখিনি আছে এইবিলাক সেই বলি দিয়া দাবিলাক কি জানি ন বলি দিয়া দাবিলাক কি জানি ন পুৰণা চাকিবিলাক আগতে জ্বলোৱা কি ডাঙৰ টিলিঙা এটা শংখ ন ইয়াতেও আছে টিলিঙা এটা ডাঙৰ টিলিঙা ইমানতে শেষ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন আপোনালোকৰ সহায় লাগিব আগবাঢ়ি যোৱাত আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব গতিকে আজিলৈ আহিছোঁ বাই বাই আৰু লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই